এই ভাই মই নিংনি মানুহ গাঁতত সোমাই আছিলো আজি ওলাই আহিলো গাঁতত সোমাই আসলি তোর এমন ঝুমা পড়া মাথাটো কিনকে সোমাইছি সোমাওৱে আৰু তই এগলা কি সেলফি মাৰি আছ সেলফি মানে এগলা টাউনৰ ভাড়া আমাৰ গাঁৱলীয়াত দেখাবা নালগে হয় নেকি এ দোষ হেগলা বাদ দিয়া শিখৰ টিকৰ আছে জি দিয়াই তই সৰু আছে শিখৰ খাব পৰা হৈছে নেকি লাজ পোৱা নাই তই লাজ পোৱা নাই ভাইপিৰ বয়সৰ মানুহ শিখৰ খুজিবা হা ইনকে মাৰলি মাষ্টাৰে মোক আকৌ কৰিব নোৱাৰে আৰু তই মোক মাৰছি শিখৰ খাবৰ বয়স হৈছে না দেচোন ক হা টিপলি গাখীৰ অলব তই শিখৰ খা কি কলি মোৰ টিপলি গাখীৰ অলব তই টিপি চাছো সাদা পাবি এতিয়া সাদা হা কি কৰৰ টিপলি জানো সাদা অলব সাদা খাৱাটো কি ডাঙৰ কথা হ'ল চলি ডাঙৰ হৈছে তেনে ব্ৰিটিছৰ দিনৰ ভাঙা কেম্পাৰ খান লৈ কিনকে যাই আছে ইমান শব্দ হইতি সি চাইকেলখন চলাই গৈছি না সি শব্দ পাৱা নাই কিন্তু শব্দ আমিহে পাওঁ ঠিক ধৰি লৈ হেলিকপ্টাৰখন চাবিছো ওপৰত দি গ'লে আমি কিমান শব্দ পাওঁ কিন্তু ড্ৰাইভাৰে অলপো শব্দ নাপায় কথাটো সেইটোৱে নেকি দে মই ঘৰত যাওঁ দে এতিয়া থাকিব লাভ নাই আৰু যাবি আৰু তই মোৰ লগত নিমলে আৰু চাধা বিড়ি চিগাৰেট এইগিলা নাখবি দেই এইগিলা বেয়া বস্তু গম পাইছা সেইটো খোৱাটো ডাঙৰ কথা নহয় দে এনাই থাকাত কৰি ডাৰ্লিঙৰ লগতে অলপ টাইম পাছ কৰিব হেল্ল' জান পিছে তই মোক কেতিয়া লগ কৰিবি মঙলবাৰে দু বেছি দেৰি হ'ব ৰবিবাৰে লগ কৰিম দে কি বুজি পোৱা নাই ৰবিবাৰে মানে নেটৱৰ্কটোনো কি যি জ্বালা দিছি জান ৰবিবাৰে লগ কৰিম দে হা মোৰ মাতটো ঘেৰে যাই আছে চালা মোৰ দুকা চাহ কোৱা নাই বুজি পোৱা নাই মই জাগাখিনি চেঞ্জ কৰি লৈ আছো জিঅ' চিম গেলা যি ডিষ্টাৰ্ব দে তোমাক মই জাগাটো বদলাই কেনে ফোন কৰি আছো মানে মোবাইলটোৰো যি কি বেছি হেল্ল' জান শুনা পোৱা নাই নেকি মানে কি হৈছে ডাৰ্লিং এক মিনিট হেল্ল' জানিবাৰ শুনা পাইছ না শুনা নাই মানে জিঅ' নেটৱৰ্কটো ইমান ডিষ্টাৰ্ব দিয়ে মোৰ সন্মান খাই পেলা মুকেশ আম্বানীক মই কাষত পালি দাঁত চাট কৰি পেলো অক্ষৰত হেল্ল' জান এইবাৰ শুনছ না শুনা নাই চালা কি হ'ব নেটৱৰ্কটোৰ লগত আইছি হেল্ল' জান ভাত চাত খালি না কি আঞ্জা বাংনা ভত্তা দি ভাত খাই যাই জান তুমি দুখ কৈছ নেকি দুখ নকৰিবা হা তুমি দুখ নকৰিবা তোমাক মই বয়া ভাবি কথাটো কোৱা নাই নহয় হা তুমি কান্দছ নেকি কিয় কান্দছ তুমি কান্দবা নালাগে মই তোমাক গৰীব বুলি ঠাট্টা কৰা নাই মই বিদ্যা তুমি কথা গেলা বিশ্বাসে নকৰা মই বিদ্যা ঠাট্টা কৰা নাই আমিনো কোনচা ধনী হা মই তাৰমানে আজি মাছ ভৰ্তা দি ভাত খাইছোঁ সেইটোৰ পৰা তাৰমানে মইতো বাংনা ভৰ্তা নাখাওঁৱে তুমি খাৱা দেখি মই এনে ধেমালিহে কৈছোঁ বিদ্যা মই ঠাট্টা কৰা নাই অগ্নি ই বেটাই দিনৰ দিনটো ঘুমাই থাকে তাতে খেতিখন কৰি থৈছোঁ মই চাই বেলেগে তাতে গৰু খাই নে ছাগালে খাই
তাতো এইগিলা চিমটিয়াই নাই ৰ ময়ে চাই আহো ৰ কি কৰিছি ৰখলি হেই তই দুদিনমান হ'লে স্কুলত যাৱা নাই কিয় কি হৈছে তোৰ এই ৰখলি তই স্কুলত কিয় যোৱা নাই দুদিনমান হ'ল চাওঁ মই স্কুলত কিয় নাযাওঁ জানা আমাৰ স্কুলত আজিকালি ভাত নেদে সেইকাৰণে মই যাব বাদ দিছোঁ স্কুলত বেটা তই ভাত নেদা দেখি স্কুলত নাযা তই তাৰমানে ভাত খাবা স্কুলত যা হা নালাগে যা তই পঢ়ি আকৌ কৰি নেদা এই খেতিখন চাই আগে যা তাতে গৰু ছাগাল যি আছে খেতগে যা যা নালাগে যা পঢ়িবা যা যা উঠ এই যো নালাগে তই পঢ়িবা তাতে চাবি খেতি চেতি চাই দিয়া ফাদাৰে মোক খেতি চাব দিলাক খেতিত গৰুও নাই ছাগালো নাই কি কৰা যায় ঐ একেইটা চৰাই দিওঁ নিশ্চয় বিৰাট হেৰে হ'ব চৰাইকেইটা বিৰাট খাই থৈ যায় আৰু ও বিৰা নামিয়া ঐ বিৰা খুঁজি না নামিয়া কি নামি আছো মোৰ লগত পিছত কথা পাতি নাই নামি আহিছো নামিয়া ঐ এটা মানুহ হৈছিল অলপ দেৰিকে ফোন মাৰি নামিয়া পাগলা দুখ খেদো ৰ মই নামিয়া নামিয়া সালা কি যি হ'ব তোৰ লগত গাল নামিয়া নামিয়া গার্লফ্রেন্ড চালছিল মোর লগর কে নাই কি হইছে আপনি বকা লাগা এমান জি মাতি আছে কি হইছি সালা গার্লফ্রেন্ডৰ লগত অলপমান টাইম পাস কৰিবও নেদে এই তন্দৰ হাস হৈ দে কেবান মেনৰা আই আমাৰ খেতিত যায় সদায় সদায় নষ্ট কৰি ফেলাৱে ও নি কেছটো হেতুৱে নেকি দে তই টেনচন ল'বা নালগে দে সালা তান্দক মই ইমান মৰম কৰোঁ তথাপিও মানুহৰ ঘৰে চতলে যায় আজি হেন্দে আগ দে হাঁচৰে কেইটাই যেতিয়াই গধলা হেন্দে গোটাইকেইটা হাঁচৰে চুকত সোমাব তেতিয়া মই হেন্দক ধৰি আনি গোলকৈ এখন মিটিং পাতিম সেই মিটিংখনত হাঁচৰে কেইটাক এনেকুৱা এটা শ্বট দিম যাতে সেই শ্বটটো দ্বিতীয়বাৰ পাৰি নাযায় বুজি পাইছা নালাগে মায়াক বাইপিয়াককে পাৰি যাব তথাপিতো মোৰ সেই শ্বটটো পাৰি নাযায় আৰু তন্দৰ খেতিকে নাযায় যা তই টেনচন ল'বা নালগে আৰু মই এইটো কথা ভালদৰে জানো মোৰ চৰ খাৱাৰ পিছত কিন্তু তন্দৰ খেতিত নাযায় যদি যায় তেতিয়া তই কি কৰবি যদি যায় মোৰ কথা নামনি তন্দৰ তাকে তেতিয়া কি কৰিম আৰু মাৰি কেনে খাই পেলাম হাই গাইজ হাই মই বহুত কেইদিন থাকিব পৰা নাছিলোঁ বিশেষ এটা অসুবিধাৰ কাৰণে চ' আজি মই আহিলোঁ আজিৰ পৰা আৰু মই ৰাঙালাওত ভিডিঅ' কৰিম বিশেষ অসুবিধা মানে এই এক্সাম চলি আছিল এক্সামৰ কাৰণে আহিব পৰা নাই আৰু চ' মই কেইটামান সৰু ছোৱালীৰ ভিডিঅ' দিলোঁ সিমান এটা ভাল হোৱা নাই তথাপিও দিছোঁ আৰু ইহঁতৰ এটা চেনেল খুলিছোঁ বেলেগকৈ অসমৰ প্ৰতিভা নামৰ এটা চেনেল খুলিছোঁ চ' আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব এওঁলোকৰ ভিডিঅ'বোৰ এতিয়াৰ পৰা তাত পাব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি অতি সোনকালে ভিডিঅ' বনাম আমাৰ ডাঙৰকেইটাৰ ভিডিঅ' বনাম ডাঙৰ টিপটো আহিছে আৰু এইটো মোৰ ভাইটি দেই ৰাইজসকল এইটো ভাইটি নেকি এইটো মোৰে ভাইটি চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব দেই শ্বেয়াৰ কৰিলে আৰু সাবস্ক্ৰাইব কৰিব আমাৰ বিৰাট কৈছে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে আমাৰ অসমৰ প্ৰতিভা নামৰ চেনেলটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে লিংক দিছোঁ মই চ' আপোনালোকে যাই কিনে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' দিয়া নাই দেই ভিডিঅ' এটা দিছোঁ মাত্ৰ ভিডিঅ' এতিয়াৰ পৰা সিহঁতৰ ভিডিঅ' তাতে পাব গতিকে বাই বাই মানে এইটো চেনেলটো লাষ্ট ভিডিঅ' আৰু আজি আৰু এটা আমাৰ নতুন মেম্বাৰ